এতিয়া চৰ্চাত মোদী, মেলনী আৰু মেলোডি। এইবাৰ ইটালীত প্ৰধানমন্ত্ৰী মোদীৰ ট্ৰফি ৰাজনীতি। Prime Minister Modi brought us a gift, a very, very good toffee. Melody. মোদীৰ ইটালী ভ্ৰমণৰ পাছতে ট্ৰেণ্ডত মেলোডি। হঠাৎ অনলাইন চাৰ্জ বৃদ্ধি মেলোডিৰ। প্ৰধানমন্ত্ৰী মোদীৰ জৰ্জিয়া মেলনীক মেলোডি ট্ৰফি উপহাৰৰ পাছতেই অনলাইনত আউট অফ ষ্টক মেলোডি ট্ৰফি। বৰ্তমান বিদেশ ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 5খন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈছে ইটালীত। ইটালীত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক সাক্ষাৎ কৰে। ইতিমধ্যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক এটি বিশেষ উপহাৰো প্ৰদান কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদীৰ উপহাৰ লাভ কৰি আনন্দিত হৈ পৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী। ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে। Prime Minister Modi brought us a gift, a very, very good toffee. Melody. মোদী মেলনীৰ মেলোডি যাদুৱে এতিয়া দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা। মঙলবাৰে দুই বন্ধুৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতেই পাৰ্লে ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ মূল্য 5% বৃদ্ধি হৈ পৰে। কেৱল সেয়াই নহয়, এই ট্ৰফি ক্ৰয় কৰিবলৈ এতিয়া হেতা ওপৰা লাগিছে। ইতিমধ্যে অনলাইনত প্ৰায় শেষ হৈ গৈছে ষ্টক। আনহাতে মেলোডি ট্ৰফি সম্পূৰ্ণ বেলেগ এটা কোম্পানী পাৰ্লে প্ৰডাক্টছৰ দ্বাৰা প্ৰস্তুত কৰা হয়। 1999 পৰা 2000 চনলৈকে ই পাৰ্লে বিছলেৰী লিমিটেডৰ সহযোগী কোম্পানী আছিল। কিন্তু এতিয়া ইয়াৰ পাৰ্লে গোটৰ সৈতে কোনো সম্পৰ্ক নাই। বিছলেৰী গোটৰ সৈতেও কোনো সম্পৰ্ক নাই। উল্লেখ্য যে এই পাৰ্লে প্ৰডাক্টছ ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানী নহয়। দুয়োটা কোম্পানীৰ নামত পাৰ্লেৰ উপস্থিতিয়ে বিনিয়োগকাৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে ইউৰোপ ভ্ৰমণৰ অন্তিম সময়ত ইটালীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে পুৱা ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ৰোমৰ কলচিয়ামলৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাতে চেলফিও উঠে দুয়োগৰাকী নেতাই। ইয়াৰ পাছতে ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মোদীৰ সৈতে এটা ভিডিঅ' সামাজিক মাধ্যমত পষ্ট কৰে। পাৰ্লে মেলোডিৰ চকলেট এটা হাতত লৈ মেলনীয়ে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ বাবে উপহাৰ আনিছে, গ্ৰেট ট্ৰফি। ইয়াৰ পাছতে মোদী আৰু মেলনীয়ে একেলগে কয় মেলোডি। আৰু এনেদৰে এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে মোদী মেলনীৰ এই ভিডিঅ'ই।